ওচৰতে থাকি আজিলৈকে চাব অহা নাছিলোঁ আৰু আজি আহিলোঁ চাবৰ কাৰণে। ভিডিঅ'টো শেষলৈকে চাই থাকক, দেখাই আছোঁ সকলোখিনি। নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ সকলো ভালেই আছে, মোৰো ভাল। ৰাতিপুৱাৰ শুৱাৰ পৰা উঠি ৰুমটো ভালদৰে ঠিক ঠাকনা কৰি নল'লে ভালেই নালাগে, যিহেতু ৰুমটো সৰু আৰু সেইকাৰণে অলপমান চিডিল কৰি ল'লে বেছি ভাল লাগে আৰু নহ'লে কিবা হাততে কামবোৰ নালাগে। সেইকাৰণে শুৱাৰ পৰা উঠি বিচনাখন পাৰি আৰু চাফ চিকুণ কৰি ল'লোঁ। আজি আছিলে বন্ধ আছিল আজি আৰু সেইকাৰণে অলপ বন্ধ থাকিলেও মই বেছি সোনকালে উঠোঁ, ইমান বেছি দেৰিলৈকে শুই নাথাকোঁ। নহ'লে এদিন যদি দেৰিলৈকে শুই থাকোঁ পিছদিনাখন উঠিব মন নাযায় আৰু সেইকাৰণে ভাবিলোঁ অলপমান সোনকালে উঠি গা পা ধুই কৰি ল'লোঁ বাৰু। ধুই কৰি যি কাম আছিলে সকলোবোৰ কৰি লৈছোঁ। পাচলিবোৰ এনেকৈ তুলিখনত থৈ দিলে বহুত দিনলৈ ভাল হৈ থাকে আৰু সেইকাৰণে মই আনি ধুনীয়াকৈ লগে লগে চিডিলত এনেকৈ থৈ দিওঁ, নহ'লে গেলি যায় পলিথিনত ভৰাই থ'লে। আৰু এনেকৈ থ'লে বহুত দিনলৈ থাকে বাৰু মোৰ। আৰু এনেদৰে পাচলিবোৰ ভৰি থাকিলে দেখি ইমান ভাল লাগে, সেইকাৰণে দিনো যায় আৰু থৈ দিলে। গাটো ৰাতিপুৱাই ধুলোঁ, তাৰপিছতে মূৰটো ধুই আহিছোঁ। তেল সানি থৈছিলোঁ কালি, দেখাত কিবা বেমাৰী লাগি আছে, সেইকাৰণে মূৰটো অকণমান ধুই দিওঁ, তেতিয়া মনটো ভাল লাগে, মূৰটো চাফা হৈ থাকিলে। দুপৰীয়া বনালোঁ চিকেন আৰু বুট আৰু গাজৰ দি পেলাই ভাজিছোঁ। তাৰপিছতে খাই কৰি আমি ওচৰৰ লগৰ এজনী আহিছিলে, লগৰজনীৰ সৈতে তাৰকাগৃহ চাবলৈ যাম বুলি ওলালোঁ। বহুত দিন ভাবি আছোঁ যাম বুলি, কিন্তু মোৰ ৰুমৰ ওচৰতে, তথাপিও যোৱাই হোৱা নাই। আজি ওলালোঁ, তাইও আহিলে আৰু মই এইফালৰ পৰা গ'লোঁ, গৈ তাৰকাগৃহ চাব গ'লোঁ। আমি অৱশ্যে সোনকালে পালোঁগৈ, এটা পাহে অসমীয়া শ্ব'টো দিয়ে, আমি 12:30মানতে পালোঁগৈ আৰু সেইকাৰণে অলপ টাইম বাহিৰতে ৰখি আছোঁ, টিকেট দিয়ালৈকে। বাহিৰতে অলপ টাইম ৰখি ইফালে সিফালে চাই কৰি ফটো চটো উঠিলোঁ, এনেকৈ অকণমান ভিডিঅ' কৰিলোঁ, কৰি আৰু তেনেকেই বোলো টাইমটো পাছ কৰি আছোঁ আৰু। তাৰপিছত চাই পেলাই ভিতৰতো কেমেৰা কৰিব নিদিয়ে বাৰু, ভিতৰত দেখুওৱা নাই, মোবাইল নিবই নিদিয়ে, ছুইচ অফ কৰি নিব লাগে। তাৰপিছত আবেলি আকৌ চাই কৰি ফেঞ্চি বজাৰ গ'লোঁ আৰু দুইজনী লগ পালে আমি ফেঞ্চি বজাৰৰ ফালে যাওঁৱেই আৰু অকলে ফেঞ্চি বজাৰ যাব ইমান মন নাযায়। তাই কিবা চেণ্ডেল চাই আছে আৰু মই অলপ চেণ্ডেল কিনিব লগা নাছিল বাৰু, সেইকাৰণে ইফালে চাই ভিডিঅ'ই কৰি আছোঁ আৰু ফেঞ্চি বজাৰ গ'লেতো কিবা এটা খোৱাই হয়। তাৰপিছত এফালে লৈ গ'লা, খাই কৰি আহি আমি আকৌ ঘৰ আহিলোঁ। তাই সেইফালে গ'লগৈ বাৰু। তাৰপিছত এই বেগটো কিনিলেও ল'ব লগা নাছিল, কিন্তু দেখি ভাল লাগিল কাৰণে ল'লোঁ আৰু 300 টকা লৈছিলে, লৈ আহিলোঁ। কেতিয়াবা ঘৰলৈ যাওঁতেও লাগেও বাৰু অকণমান ডাঙৰ বেগ এটা, সেইকাৰণে লৈ আহিলোঁ। আৰু ফেঞ্চি গ'লে যে নল'বলগীয়া কিছুমান বস্তু এনেই লোৱা হয়, যিবোৰ ল'বলগীয়া মোৰ ইমান ইম্পৰ্টেণ্ট নাছিলে আৰু দেখি ল'লোঁ। আৰু এইটো ঠাণ্ডা যিহেতু ৰাতিপুৱা ফুৰিবৰ কাৰণে লাগে আৰু খোজকাঢ়িবৰ কাৰণে, সেইকাৰণে এটা লৈ আহিলোঁ। আৰু সৰু সুৰা তেনেকৈ কিবা কিবি বস্তু আছে আৰু দেখাইছোঁ ৰ'ব, কি আনিছোঁ। এখন ফটো আনিলোঁ, ফটোখন হৈছে এখন আৰু চিৰা, ঘৰৰ চিৰা হয়, দেখি লৈ আহিলোঁ। আৰু এখন ফটোখন হৈছে হনুমানৰ, পঞ্চমুখী হনুমান। আৰু কয় আৰু দুৱাৰমুখত থাকিলে কিবা বেয়া বস্তু নাহে বুলি, যিহেতু অকলে থাকোঁ সেইকাৰণে লৈ আহিলোঁ। আৰু ভিডিঅ'টো আছিলে ইমানেই, বাই।